গুড মৰ্নিং মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই অনলাইন পাঠদান কৰিম ক্লাছ 6 এছএমএছ মিডিয়াম সাবজেক্ট অংকুৰণ পাঠ নং 8 পাঠ নং 8 আহি আজি 11 নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে চাব। এই সাৰ্কেলত এটা দিয়া আছে, এই বৃত্তটো দিয়া আছে, চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা। এই কবিতাটো যিখিনি খালি ঠাই দিয়া আছে, এই চকৰিটোত সেইকেইটা ৱাৰ্ড শব্দ দিয়া আছে, সেইকেইটা শব্দৰে এই খালি ঠাইবোৰ পূৰণ কৰিব লাগে। এতিয়া চোৱা 11 নম্বৰ ক নম্বৰ প্ৰশ্ন, নিজৰা বৈ যায়। ইয়াত কি হ'ব? ইয়াত হ'ব কুল কুল কৈ, ইয়াত হ'ব কুল কুল। ভমৰাই উৰি ফুৰে, ইয়াত দিয়া আছে ক্লেটে গুণ গুণ কৈ, ভমৰাই উৰি ফুৰে গুণ গুণ কৈ, ইয়াত হ'ব গুণ গুণ। বতাহত বা জোপাই, ইয়াত কি হ'ব? কেৰ কেৰ কৰে। বতাহত বা জোপাই কেৰ কেৰ কৰে। যেতিয়া বতাহ আহিব তেতিয়া বাছ যিটো আছে বাছ জোপাই কেৰ কেৰ শব্দ কৰে, ইয়াত হ'ব সেইকাৰণে কেৰ কেৰ কৰে। আকাশত তৰাবোৰ কি কৰে? তিৰবিৰ কৰে। আকাশত তৰাবোৰ এনেকৈ তিৰবিৰ কৰি থাকে, ইয়াত হ'ব তিৰবিৰ। এতিয়া 6 নম্বৰ প্ৰশ্নৰ উত্তৰ, নপঢ়িলে দেউতাই কি? খেচ খেচ কৰে। যদি কিতাপ নপঢ়ে দেউতাই কি কৰিব? খেচ 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 কৰি থাকে, ইয়াত হ'ব খালি ঠাইত খেচ খেচ কৰে। নপঢ়িলে দেউতাই খেচ খেচ কৰে, জানে কিতাপ নপঢ়িলে দেউতাইতো খেচ খেচ কৰি থাকিব, সেইকাৰণে ইয়াত শব্দটো হ'ব খেচ খেচ কৰে। মিচিক মাছাক হাঁহি মাৰি, ইয়াত হ'ব মিচিক মাছাক হাঁহি ঠাইত হ'ব মিচিক মাছাক হাঁহি মাৰি ভণ্টি লৰ মাৰে। মিচিক মাছাক হাঁহি মাৰি ভণ্টিয়ে লৰ মাৰি গুচি যায়, ইয়াত হ'ব মিচিক মাছাক। আৰু আইতা আহে ওচৰ চাপি থৰক বৰক কৰি, ভণ্টিও আহে বিস্কুট খাই মচক মচক কৰি। আইতাই আহে ওচৰ চাপি, আহি থৰক বৰকৈ কৰি, ভণ্টিও আহে, তাৰপিছত কি? ভণ্টি আহে বিস্কুট খাই, বিস্কুট খাবলৈ আহে ভণ্টি, তাৰপিছত কি? মচক মচক কৰি বিস্কুট খায়। এই তোমালোকৰ 11 নম্বৰ প্ৰশ্ন দিয়া আছে, তোমালোকক লক্ষ্য কৰিব। এই যিটো চকৰি দিয়া আছে, এই চকৰিটোত কিছুমান শব্দ